নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে বিশ্বকৰ্মা পূজা আৰু অসমবাসী ৰাইজক মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আজি আৰু আমাৰ নাম আছে দুই জেগাত, বেলতলা আৰু গড়চুক। আপোনালোকক নামত যোৱাও দেখাম আৰু আজি বিশ্বকৰ্মাত কি কি কৰিলোঁ তাকেও দেখাম। মই ধুনীয়াকৈ গা পা ধুই আহি এতিয়া ডিঙিত গামোচা লৈ পেলাই মই চাকি বন্তি জ্বলালোঁ। ইয়াত এইফালে মই ধুনীয়াকৈ গাড়ীখনৰ বঢ়িয়াকৈ ধুই আছোঁ এইফালে। আৰু আজি দিনটো দেখাই যাওঁ আপোনালোকক। মই এতিয়া বৰ্তমান গাড়ী ধুই আছোঁ। এইবোৰ সকলো ঘৰতে থাকে আৰু আমাৰ ঘৰত যিখিনি আছে বিশ্বকৰ্মাৰ লাগতিয়াল বস্তু সেইখিনি আপোনালোকক মই দেখাই দিছোঁ এবাৰ। এইবিলাক কাম কৰা কৰ্ণি চৰ্ণিবিলাক আছে, এইবিলাকত ধুই পেলাই আজি ধুনীয়াকৈ ফুট লগাব লাগিব। ইয়াত ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ। চবৰে ঘৰতে আছে, যাৰ ঘৰত যিখিনি আছে সেইখিনিয়ে। আমাৰ এইখিনি আছে কাৰণে এইখিনি ওলাইছোঁ। আৰু এইখন কৰ্ণি আৰু এইখন হৈছে জেজৰা বুলি কয়। এইখন ভাত চাত বনালে এইখন ভাল হয় আৰু লাগে। আৰু এইখন চবখিনি ধুই আনি মই এতিয়া থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইফালে চাকি বন্তি জ্বলাব মই ৰেডি কৰি থৈ দিছোঁ। শৰাই পাণ তামোল ধুনীয়াকৈ এইখিনি ৰেডি কৰিছোঁ মই। আৰু এতিয়া মই চাকি গছ জ্বলাই লওঁ। বিশ্বকৰ্মা বাবাই সকলোকে জীৱনত সুখ শান্তি আনক, সেয়াই প্ৰাৰ্থনা। আৰু মই এতিয়া ধূপ চাকিখিনি জ্বলাই দিলোঁ আগবঢ়াই। যাৰ যাৰ গাড়ী মটৰ কিনিব মন আছে এইবিলাকৰ আশা পূৰ্ণ হওক, আৰু আমাৰো যেন আশা পূৰ্ণ হয় আৰু কৃষ্ণ। এতিয়া বিশ্বকৰ্মাৰ সঁজুলিখিনিত মই সেন্দুৰৰ ফুট লগাই দি আছোঁ। গোটেইকেইখনতে মই এতিয়া সেন্দুৰৰ ফুট লগাই দি আছোঁ। আৰু এইখন আমাৰ থাপনা হয়। থাপনাখনতো মই চাকি জ্বলালোঁ। এবাৰ দেখাই দিছোঁ আপোনালোকক, চাকি জ্বলি আছে এইফালে। আৰু থাপনাখনৰ তলত ধুনীয়াকৈ এইখন আসনখন পাতিছিলোঁ, সেইখনো আপোনালোকক দেখাই দিছোঁ এবাৰ, কলপাতখন। ৰাতিপুৱা দৌৰা দৌৰিকৈ এইখিনি দিলোঁ। আৰু মোৰ দিনতো নাম আছে যিহেতু, সেইকাৰণে এইখিনি মই ধুনীয়াকৈ সজালোঁ। আৰু যোৱা বছৰৰ ফুট আছে, তাৰে ওপৰতে আৰু মই অলপ ফুট দি দিছোঁ। আৰু কি হৈছে, কালি মোৰ নাম আছিল, নামৰ চোলাটো ৰাতি ধুই নিদিলোঁ আৰু আজি দৌৰা দৌৰিকৈ ৰাতিপুৱাই ধুই দিলোঁ। ভাগ্য ভাল, চোলাটো শুকাই গ'ল। আৰু মই নামত যাব ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া মই নামত যাই আছোঁ চিভিল ড্ৰেছত, কাপোৰ লৈ লৈছোঁ বেগত মই। আৰু আহি আমাৰ নাগাৰা থোৱা ৰুমটো, এইটো আমাৰ নাগাৰা থোৱা ৰুম হয়। ইয়াত নাগাৰাবোৰ থৈ দিওঁ এনেকৈ। ৰুমটো ধুনীয়াকৈ চাফা কৰি অলপমান পানী ছিটিয়াই চাফা কৰি ল'লোঁ। আৰু ইয়াত চাওক, একদম মালা চালা দোকান। এইফালে নামত যাব আমাৰ মানুহখিনি বহি আছে। অলপ পিছত আমি নামত যাম আৰু ইয়াতে এখন পূজা হ'ব, তাতে আমি বহি আছোঁ। আৰু এতিয়া আমি আহি গ'লোঁ গাড়ীত উঠি নামত। নাগাৰা ভিতৰতে লৈছে, যাই আছোঁ এতিয়া আমি। চাওক, আমি চবে যাই আছোঁ পুৰা আহি। আমি নামৰ জেগা আহি পালোঁ, হাউচ প্লেটত নাম হ'ব আমাৰ। আৰু এতিয়া আমি নাগাৰাবোৰ নমালোঁ। ইয়াত পূজা শেষ হ'ল আৰু আমি এতিয়া নাম গাম। আৰু ইয়াত আমি নামৰ কাপোৰবোৰ পালি ইয়াতে তাল চালবিলাক ওলাম। আৰু এতিয়া এনেকৈ তাল চালবোৰ ৰেডি কৰি দিলে।
আমি দুখন নাম গাই আজি অনুষ্ঠান সামৰিলোৱে আৰু আমি নাম গাই আহি আছোঁ এতিয়া নতুন ব্ৰিজৰ ওপৰেদি মালিগাঁও ব্ৰিজখনৰ ওপৰেদি আমি আহি আছোঁ নাম সামৰি আজি বিশ্বকৰ্মাৰ দিনটো ভালে ভালে গ'ল আৰু আহি নুনমাটি নিফালেদি গেট পালোঁ এয়া নুনমাটি নিফালেদি দৃশ্য ইয়াত নাম পৰিৱেশন কৰি আছে ৰুণুমী বাইদেৱে ধুনীয়া ডেক'ৰেশ্যন কৰিছে আপোনালোকক দেখাই দিছোঁ এবাৰ ৰুণুমী বাইদেৱে তাল ঘূৰাই আছে ইয়াত চাই যাওক এইয়া